বিনু দাদা পুলিচ আহিছে তোক বিচাৰি পুলিচ আহিছে তোক বিচাৰি পুলিচ আহিছে তোক বিচাৰি পুলিচ আহিছে অঁ পলা মানুহজনী পলালং তো ক'ব নাপালং ভালকৈ থাকিবি ঐ মানুহজনী পুলিচৰ পৰা কেনেকৈ বাচিম ঐ পুলিচৰ পৰা কেনেকৈ বাচিম পুলিচে খেদাইছে মোক একদম পুলিচ আহি আছে একদম গাড়ী লৈ কিনে তুমি এটা কাম কৰা নহ'লে মেচৰ মাজুলী দেখিছানে ক'ত মেচৰ মাজুলী দেখিছানে মেচৰ মাজুলীখন সিয়াত গৈ তুমি যাওঁ তুমি সিয়াত সোমাই থাকিব একদম মানে কম বয়সত বিয়া পাতিলোঁ এতিয়া পোৱাত পস্তাছোঁ মামাই কি নিয়ম উলিয়ালে একো নাই তুমি হাইয়াত যোৱা মই তাত যাওঁ ন তুমি কাকো নক'বা দেই মই মানে তালৈ যাওঁ ঠিক আছে পুলিচৰ পৰা কেনেকৈ বাচো ঐ পুলিচৰ পৰা কেনেকৈ বাচো মা কি হ'ব পুলিচে মোক খতম কৰিলে বহুত দিন দিব জেলত সোমাই থাকিব লাগিব ধৰিলে ঐ কম বয়সত বিয়া পাতি এতিয়া পুলিচে খেদা খাবলগীয়া হৈছে জাবনৰ তলতে লুকাই থাকোঁ কি কৰোঁ কম বয়সত বিয়া পাতি এতিয়া মোৰ মাইকীজনী কোনে খুৱাব এতিয়া কোনে খুৱাব এতিয়া মোৰ মাইকীজনী এতিয়া পুলিচৰ পৰা এনেকৈ লুকাই ফুৰিবলগীয়া হৈছে জাবনত ভিডিঅ'টো এইটো কাৰণে বনোৱা হৈছে যে আপোনাৰ আজিকালি ল'ৰাবোৰে মানে সৰু সৰু ছোৱালী 14, 15, 16 বছৰ ছোৱালী বিয়া কৰাইছে যাতে বিয়া কৰাব নালাগে সেইটোৰ ওপৰতে এই ভিডিঅ'টো বনোৱা হৈছে আৰু সৰু সৰু ছোৱালী বিয়া সোমোৱাত কিমান কষ্ট হয় এইটো আপোনালোকে বুজি পাইছেই আৰু মই ক'বলৈ নাযাওঁ ইমানখিনি বিশেষকৈ মই ইমান কথা ক'ব নাজানো ভালকৈ তো যিমান পাৰোঁ আপোনালোকক মানে এনেই থুলমূলকৈ ভিডিঅ' এটা বনাই দিছোঁ আৰু যাতে সতৰ্ক হওক কম বয়সত বিয়া সোমাব নালাগে ছোৱালী আৰু যাতে ল'ৰাও পাতিব নালাগে কম বয়সৰ ছোৱালী এটা সময় নিৰ্ধাৰণ কৰি দিছে চৰকাৰে তো উপযুক্ত বয়স হ'লেহে বিয়া সোমাব লাগে মই সেইটোকে ক'বৰ কাৰণে আপোনালোকক ভিডিঅ'টো বনোৱা হৈছে থুলমূলকৈ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম।